হেল্ল' এভৰিৱান MAD ব্লগছৰ অন্য এটি শ্বৰ্ট ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আজি এটা টিপছ লৈ আহিছোঁ। টিপছটো হ'ল প্ৰায় মোক সুধি থাকে সকলোৱে যে হেয়াৰ ফলৰ কাৰণে আমি কি কৰিব লাগে। তো হেয়াৰ ফলৰ কাৰণে আজি এটা আমি হোম ৰেমেডি তৈয়াৰ কৰিম। তো আহকচোন সোনকালে তৈয়াৰ কৰোঁ। প্ৰথমে আমি ল'ম 1 চামুচ চাউল, তাৰ পৰা ল'ম 1 চামুচ মেথি গুটি আৰু তাৰ পৰা ঢালি দিম গৰম পানী। পানীখিনি পূৰা উতলি থকা হ'ব লাগিব। এতিয়া আমি এইখিনি কভাৰ কৰি হোল নাইট ৰাখি দিম এনেকৈ। তাৰপিছত ৰাতিপুৱা চাম। তো ৰাতিপুৱা শুই উঠি ব্লগটো কমপ্লিট কৰোঁ বুলি ভাবি প্ৰথম গৈ মই এল'ভেৰা ছিঙি আনোগৈ। টাবত মই এল'ভেৰা ৰুই থৈছিলোঁ। আপোনালোকেও তেনেকৈ টাবত এল'ভেৰা দি থ'বচোন, কিয়তো আমি সকলোৱে জানো যে এল'ভেৰাটো স্কিন আৰু হেয়াৰৰ কাৰণে কিমান ভাল। এল'ভেৰা কেতিয়াও ডাইৰেক্ট ইউজ নকৰিব। এনেকৈ এটা খাৰা কৰি থ'ব অলপ দেৰি, যাতে তাৰ হালধীয়াখিনি ওলাই যায়, নহ'লে এই হালধীয়াখিনি বহুত খজুৱায়। তো তাৰপিছত আমি ৰাতি তিয়াই থোৱা এইখিনি মিশ্ৰণখিনি উলিয়াই ল'ম। দেখিছেনে পানীৰ কালাৰটো চেঞ্জ হৈ গৈছে, মেথি গুটি আৰু চাউলৰ কালাৰ আহি গৈছে পানীত। তাৰপিছত আমি পানীখিনি এনেকৈ চেকি ল'ম চাকনি এখন দি পেলাই। যিমানখিনি আপোনাক দৰকাৰ হয় সিমানখিনি লৈ ল'ব, বাকীখিনি আপুনি ষ্ট'ৰ কৰি থ'ব পাৰে ফ্ৰিজত নেক্সট বাৰ ইউজ কৰিবৰ কাৰণে। তো এতিয়া আপোনালোকে এই পানীখিনিত আপোনালোকৰ যিকোনো শ্বেম্পু আপোনালোকে যি ইউজ কৰে তাৰ আপোনাৰ যিমানখিনি লাগে সিমানখিনি দি ল'ব। শ্বেম্পু দি লৈ ভালদৰে তাক মিক্স কৰি ল'ব। এতিয়া আপুনি এল'ভেৰাৰ টুকুৰা এটা লৈ ল'ব আৰু তাৰ মাজৰ অংশখিনি ধুনীয়াকৈ উলিয়াই ল'ব। তো মই এই এল'ভেৰাখিনি এনেকৈ কাটা চামুচ এখনে ঘঁহি উলিয়াই লওঁ। আপোনালোকৰ যদি ইচ্ছা হয় আপোনালোকে মিক্সিটো মাৰি ল'ব পাৰিব, কোনো প্ৰব্লেম নাই। খালী বাতিটোৰ লগত মানে বাকী মিশ্ৰণখিনিৰ লগত তাক ধুনীয়াকৈ মিক্স কৰিব পৰা হ'লেই হৈ গ'ল আৰু। তো এইখিনি এতিয়া মই ধুনীয়াকৈ ফেটি উলিয়াই ল'লোঁ। উলিয়াই পেলাই সেই বাতিটোত মিক্স কৰি ল'ব, য'ত শ্বেম্পু মেথি গুটি আৰু চাউলৰ যে পানীখিনি আছিলে তাত মিক্স কৰি লৈ আপুনি সেইখিনিৰে আপোনাৰ চুলিখিনি ধুনীয়াকৈ ধুব আৰু 10-15 মিনিটমান পাৰিলে আপুনি মাছাজ কৰি কিনি চুলিখিনি ধুব। ধোৱাৰ পিছত আপোনালোকে চুলি বহুত সৰা কমো পাব আৰু প্লাছ আপোনালোকৰ চুলিৰ শ্বাইনটো যিটো আহে, মই আপোনালোকক চুলিখিনি ধোৱাৰ পিছত চুলিৰ শ্বাইনিংটো দেখাই দিম। তো মোৰ চুলিৰ শ্বাইনটো দেখিছেনে? ধুই আহি শুকোৱাৰ পিছত মই আপোনালোকক দেখাই দিছোঁ। চুলিখিনি অলপ ষ্ট্ৰেইট যেনো লাগে আৰু বৰ ধুনীয়া এটা শ্বাইন আহে, চুলি সৰাও কম হয়। তো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো আজিলৈ আহোঁ, বাই বাই।